পিতা ব্রহ্মা, হে মহেশ্বর, হে নারায়ণ, দুৰ্জন দৈত্য দানৱৰ উৎপীড়নত এই অবলা ধৰিত্ৰীয়ে একেবাৰে স্থিৰেৰে থাকিব পৰা নাই। অসহ্য যাতনাৰ পৰা মোক ৰক্ষা কৰা প্ৰভু, ৰক্ষা কৰা। নহ'লে যাওঁ মই মহাৰসাতলে, মহাৰসাতলে। হে জনাৰ্দন, বসুমতীয়ে আন্তৰিক মনোবেদনা জনাইছে। নিজে জগতৰ সৃষ্টিকৰ্তা ব্ৰহ্মা হৈও মই আজি নিৰুপায়। বসুমতীৰ দুখৰ অৱসান কৰক। আমাৰ আপোনাৰ ওচৰত একেই নিবেদন। জাগা হে নারায়ণ, সংহারকারী প্রলয়ের অগ্নি জ্বলাই সকলকে করা সারখার। নহলে শিৱই আজি রুদ্রমূর্তি করিব ধারণ। গদাধর মুয়া তুমি
পিতৃ, মই অতি সোনকালেই পৃথিৱীত মনুষ্যৰূপে অৱতাৰ গ্ৰহণ কৰি দুষ্টক দমন আৰু সন্তক পালন কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিম। অচিৰেই মনুষ্যৰূপে কৃষ্ণ নামেৰে মোৰ লীলা জগতত প্ৰকাশ কৰিম।